নমস্কাৰ আজি তিনিটা সমস্বৰিত শব্দ লৈ আহিছো শব্দ তিনিটা হৈছে হাঁস 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 প্ৰথম শব্দটো দন্ত্য হত আকাৰে হা উপসৰ্গ বিন্দু বগীয়া জ এই শব্দটোৰ বিশেষ্য পদ আৰু ইয়াৰ অৰ্থ হৈছে দুটা এটা হৈছে সন্ধ্যা হোৱা আৰু আনটো হৈছে এবেলাৰ আহাৰ উদাহৰণ স্বৰূপে হাঁস লগা আগতে আমি ঘৰ গৈ পালে ভাল আনহাতে আজিকালিও এসাম লোকে এসাঁজ ভাতৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হয় আনহাতে এই দন্ত্য হতেকে হা উপসৰ্গ বিন্দু বগীয়া জ্বৰ এই শব্দটো আৰু এটা অৰ্থ আছে হেতু হৈছে চাউলৰ পৰা তৈয়াৰী পানীয় হাঁস পানী দন্ত্য হতেকে হা বগীয়া জ এই শব্দটো হৈছে বিশেষ্য পদ ইয়াৰ অৰ্থ হৈছে পিন্ধা কাপোৰ উদাহৰণ স্বৰূপে কইনাৰ পাটৰ সাজযোৰ শুৱালকুছিত তৈয়াৰ কৰা আনহাতে দন্ত্য হত আকাৰে হা বগীয়া জ হচন্ত চিন এই শব্দটো ধাতু হয় ইয়াৰ অৰ্থ নিৰ্মাণ কৰা বা গঢ় দিয়া উদাহৰণ স্বৰূপে খনিকৰজনে মূৰ্তিটো খুব সুন্দৰকৈ সাজিছে ধন্যবাদ